বিশিষ্ট অভিনেতা নিপেন গোস্বামী আৰু আমাৰ মাজত নাই। তেখেতে আজি দুদিন আগত নেমকেয়াৰ হস্পিটেলত হৃদৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈছিলে আৰু আজি ৰাতিপুৱা 9:15 তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৱে অসমীয়া ছবি জগতৰ যথেষ্ট ক্ষতিসাধন কৰিব। তেখেত আছিল অসমীয়া ছবি জগতৰ উজ্জ্বল নক্ষত্ৰ। তেখেতৰ জন্ম হৈছিল 1942 চনত তেজপুৰত। তেখেতে বিভিন্ন অসমীয়া ছবিৰ জৰিয়তে তেখেতে খ্যাতি অৰ্জন কৰিছিলে। আজলি নবৌ, ককাদেউতাৰ নাতি হাতী, ডক্টৰ বেজবৰুৱা, বিভিন্ন ছবিত তেখেতে অভিনয় কৰিছিল আৰু আমাৰ অসমৰ উজ্জ্বল ৰত্ন হৈ তেখেত জিলিকি উঠিছিল। কিন্তু হঠাৎ আজি তেখেতে হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুত আমাৰ সকলোৰে যথেষ্ট ক্ষতি হ'ব।